welcome to my channel Shapi sister. आज আপোনালোক সকলোৱে চাগে ভাবি আছে মই কি নতুন লৈ আহিছো বহুতে মোক কয় যে স্কিন আৰু হেয়াৰৰ কাৰণে এটা ভিডিও বনোৱাৰ কথা যেটো মই আজি স্কিনৰ ভিডিও নবনাও কাৰণ অলৰেডি মোৰ স্কিনৰ ভিডিও এটা চেনেলত আপলোড দিয়া আছে আপোনালোকে পাজে তাতে চাব পাৰে আজি মই চুলিৰ কাৰণে ভিডিও বনাব ষ্টাৰ্ট কৰিব ওলাইছো বহুতে মোক কয় যে চুলিবোৰ খৰে বা গ্ৰোথ নহয় dandruff হয় এইবোৰ বহুত মানে কি চুলিৰ সমস্যা হয় হলে আপোনালোকে যিমান পাৰে চুলিত তেল লগাব চেষ্টা কৰিব আৰু এইটো ভিডিও আপোনালোকৰ কাৰণে বহুত বেছি লাভদায়ক হয় আপোনালোকে পাৰে যদি এইটো ভিডিও সম্পূৰ্ণভাৱে চাব বেছি নকওঁ নেকি এই ভিডিওটো ষ্টাৰ্ট কৰোঁ তো আমি প্ৰথমে আমি কল লম কল আৰু নেমু আৰু মৌ লম মৌ যেহেতু আপোনালোক সকলোৱে গম পাইছে কলত ভিটামিন আৰু কাৰ্বহাইড্ৰেট পটাছিয়াম পোৱা যায় সেইটো কাৰণে চুলিত এইবোৰ ভিটামিন বহুতে বেছি দৰকাৰী আৰু লাভদায়ক হয় আৰু নেমুত আপোনালোক সকলোৱে জানে যে নেমুত ভিটামিন চি বি পোৱা যায় আৰু নেমু চুলিত লগালে ডেণ্ড্ৰফো নহয় আৰু যিমানখিনি প্ৰব্লেম হয় তাৰ মানে কি সলিউশন পোৱা যায় ইয়াতে নেমু কল আৰু নেক্সট হ'ল হানি আৰু আপোনালোক সকলোৱে জানে যে হানিয়ে চুলি নাৰিছ কৰে মইশ্চাৰাইজ কৰে আৰু পইচন দিয়াত সহায় কৰে হানিয়ে চুলি দুমুখীয়া যদি চুলি হয় তেন্তে হানিয়ে বহুতে সহায় কৰে ঠিক কৰাত সেই হিচাপে মই এতিয়া পোনপ্ৰথমে মিক্সাৰ বল এটা ল'ম মিক্সাৰ বলটোত মই কল দিম আৰু নেমু দিম অকণমান আৰু হানি দিম মই মিক্স কৰি দিম এতিয়া আহকচোন আমি দেখাই দিম এয়া আমি কল কাটি মিক্সাৰ বলত থৈছোঁ আৰু এতিয়া আমি নেমুখিনি চেপি নিদিওঁ নেমুৰ ৰস ওলাই নিদিওঁ ডাইৰেক্ট নেমুখিনি এনেকৈ আমি কাটি কিনে দি দিম কাৰণ নেমুৰ বাকলিটো বহুত ভাল হয় চুলিৰ বাবে এইখিনি দিলোঁ তাৰপিছত আমি হানি দিম হানি আমি এচামুচ নহ'লে 2 চামুচমান দি দিম দি দিছোঁ মই আৰু এচামুচ দি দিওঁ যিহেতু মোৰ চুলিটো বহুতেই বেছি ডাঠ হয় সেইটো কাৰণে এচামুচ দি দিছোঁ এইখিনি আমি এতিয়া মিক্সাৰ বলত ল'লোঁ লৈ আমি এতিয়া গোটেই পিচি ল'ম এয়া এতিয়া আমি গ্ৰাইণ্ড কৰি ল'লোঁ কৰি লৈ আপোনালোকে চাব পাৰে কেনেকুৱা হৈছে গোটেইখিনি ভাল কৰি মিহি হৈ গৈছে গোটেই ভাল হৈ গৈছে চাব পাৰে মই এটা বলত লৈ লওঁ লৈ ভালকৈ আৰু মোক পাৰে যদি আপোনালোকে অকণমান তেল মিলাই ল'ব যদি নাৰিকল তেল দি দিব নাৰিকল তেল বেছি হেয়াৰৰ কাৰণে বেছি ভাল হয় আৰু জলদি গ্ৰোথ কৰা আপোনালোকে পাৰে যদি এইখিনি 45 মিনিটছ বা 30 মিনিটছমান ৰাখি থৈ দিব মই ৰাখি থৈ চুলিকেইডাল ধুই দিলোঁ এতিয়া আপোনালোকে চাব পাৰে কিমান বেছি শ্বাইন কৰি আছে অকল চুলিত এইবোৰ লগালে যে চুলিটো ভাল হ'ব সেইটো কথা নহয় আপোনালোকে যিমান পাৰে ডায়েট মেইনটেইন কৰি ৰাখিব আৰু পানী বহুত বেছি দৰকাৰী হয় পানীটো যিমান পাৰে খাব আৰু বহুতে কি কৰে বহুত
গৰম পানী স্কিন আৰু চুলিত ইউজ কৰে বহুত বেছি গৰম পানী আপোনালোকে চুলিত বা স্কিনত ইউজ নকৰিব একদম স্কিন আৰু চুলিটোৱে সহ্য কৰিব পৰা পানীটো ইউজ কৰিব আৰু কিছুমানে কি কৰে ডেণ্ড্ৰফ হ'লে বা চুলিত মই দেখা পাইছোঁ যে চুলিত ডেণ্ড্ৰফ হ'লে সুধা নেমুটো লগাই দিয়ে চুলিত কিন্তু এইটো কাম ভুলতো নকৰিব আপোনালোকে কাৰণ নেমুত এচিড থাকিলে নেমুটো আপোনালোকে যদি চুলিত সুধাই লগাই দিয়ে তেনেহ'লে আপোনালোকৰ চুলি একদম হেয়াৰ ফল হ'ব নেক্সট কথা হ'ল যে চুলিটো পকিব আৰু চুলিটো একদম মানে কি বেয়া হৈ যাব সেইটো কাৰণে আপোনালোকে যিমান পাৰে চুলিত খালি নেমুটো লগাই নিদিব তাৰ লগত যিমান পাৰে অকণমান যিকোনো কিবা এটা মিক্স কৰি লগাই দিব তেতিয়াহ'লে চুলিটো ভাল থাকিব আৰু চুলিত মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক যে পানীটো ভাল কৰি খাব পানী খালে স্কিন ভাল হয় স্কিনৰ গ্ল' উঠে আকৌ চুলিটো বহুত বেছি ভাল হয় হেল্থটো বহুত বেছি ভাল হয় আৰু এক্সাৰচাইজটো বহুত বেছি দৰকাৰ এইকেইটা বস্তু যদি আপোনালোকে মেইনটেইন কৰি ৰাখে তেনেহ'লে আপোনালোকৰ স্কিন হেয়াৰ আৰু হেল্থ তিনিওটাই বস্তু ভালে থাকিব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ মোক কমেণ্ট কৰি জনাই দিব আৰু যদি কিবা ভুল হৈছে তেন্তে মোক ক্ষমা কৰি দিব আৰু আগলৈকে আকৌ লগ পাম আপোনালোকক